Hi, hello, namaskar and welcome to my YouTube channel Diip Vlogs. तो আজি আছো মই কদম তিনিআলি নে চাৰিআলি নাজানো তো কদমত আছো তো আজি ইয়াৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছো আমি আহি আছো লখিমপুৰ চৰাইমৰীয়া ৰোডৰ পৰা ইফালে ইয়াত কদম চাৰিআলিলৈকে এতিয়া পালো চাৰিআলিৰ পৰা এতিয়া আমি ৰাইডটো আৰম্ভ কৰিছো ধেমাজিৰ পৰা কপাক চাপৰি তাৰ পিছত আমাৰ গাঁওখনলৈ এতিয়া আপোনালোকে চাই থাকক কদম চাৰিআলিৰ পৰা ধেমাজিলৈ কিমান সময় লাগিব তো আপোনালোকে চাই থাকিব ভিডিঅ'টো তেতিয়া নিশ্চয় গম পাব কদম চাৰিআলিৰ পৰা ইফালে ধেমাজিলৈ কিমান মিনিট লাগিব বা কিমান ঘণ্টা লাগিব আপোনালোকে চাই থাকিলে ভিডিঅ'টো নিশ্চয় গম পাব আৰু মই আজি এই ঠাইৰ পৰা আজিৰ মোৰ এই ভিডিঅ' ধামাকা ভিডিঅ' আৰম্ভ কৰিব ওলাইছো তো আপোনালোকে প্লিজ সাপোৰ্ট কৰিব আৰু প্লিজ মোৰ চেনেলটো যোনে নতুনকৈ চাই আছে প্লিজ সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব বুলি মই আশা ৰাখি তো ফ্ৰেণ্ডসকল আপোনালোকে ভাবিছে যে মই লখিমপুৰ চৰাইমৰীয়া ৰোডৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট নকৰিলোঁ তো আমাৰ এইটো ক্ৰেভিং ব্লগছ মিষ্টাৰ ৰাজা মিগাং সি মানে তাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰি আহিছিলে তো টাইমটো মিলাবতো লাগিব না দুটাই যেতিয়া ভিডিঅ' বনাইছোঁ সেইকাৰণে মই কদম চাৰিআলিৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ তো আমাৰ এই জাৰ্ণি 4 দিনৰ কাৰণে হ'ব তো আমি জাৰ্ণি কৰিছোঁ আমাৰ এইফালে BMW এইফালে ক্ৰেভিং ব্লগছৰ তো এনেকৈয়ে আজি আমাৰ ৰাইড ষ্টাৰ্ট হ'ব তো আপোনালোকে চাই থাকিব বহুত ইণ্টাৰেষ্টিং হ'ব গৈ আছে ধুনীয়া এক্সপিৰিয়েঞ্চ ল'ব গৈ আছোঁ চাৰ্কেলেৰে তো আপোনালোকে প্লিজ মৰম আশীৰ্বাদ কৰিব সকলো অসমবাসী ৰাইজে যেন আদৰি লয় সেয়াই মই কামনা কৰিছোঁ তো আজিলৈ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ তো ফ্ৰেণ্ডসকল আমাৰ এতিয়া ৰাইড এনেকৈ ষ্টাৰ্ট হৈছে তো এইফালে আমাৰ ক্ৰেভিং ব্লগছ কেনেকুৱা লাগিছে মজা আজিৰ যাত্ৰা বঢ়িয়া তো আপোনালোকে আজিৰ ভিডিঅ'টোত ধামাকা হ'ব গৈ আছে আপোনালোকে চাই থাকক শেষলৈকে নিশ্চয় আপোনালোকে আজিৰ ভিডিঅ' চাই ভাল পাব বুলি মই আশা ৰাখিছোঁ তো ফ্ৰেণ্ডসকল আমি কদম চাৰিআলিৰ পৰা আহি এতিয়া বগী নদী পাইছোঁহি আৰু বগী নদী অলপমান আছে তো বগী নদীৰ দৃশ্য আপোনালোকক দেখুৱাব চেষ্টা কৰিম অলপমান তো ফ্ৰেণ্ডসকল ফাইনেলি বগী নদীলৈ পাই গ'লোঁ সেয়া হৈছে বগী নদীৰ কিছুমান দৃশ্য কষ্ট কৰি আহিছোঁ ইমান কিয় কষ্ট কৰিব লাগে হা কি হ'ব আৰু উপায় নাই কষ্ট কৰিব লাগে কষ্ট কৰিব পাৰিছে দেই কিন্তু থেংক ইউ আগবাঢ়ি যাব লাগে মানে চপা তো ফ্ৰেণ্ডসকল আমি পাইছোঁ এতিয়া বগী নদী টাউনত এইফালে দাদা এজনক লগ পাইছোঁ ননীক দুবলা গ্ৰানো কাল একদম মানে কষ্টলোক দিওঁ মানে বহুত ভাল এটা কাম কৰি আছে হ'লে সেইকেইদিন দৌনিছোঁ মানে ছাপোৰ্ট কৰিছোঁ দেই মই ৰাম হয় তো দাদা থেংক ইউ তো ৱেলকাম মোৰ চেনেলৰ বিষয়ে অলপ কৈ দিয়ে দীপ ব্লগছৰ বিষয়ে channel kami Deep Vlogs ay kana tan regam apne ampe katul lum channel da mai so aru sek kama je apun ka bilang so bahut kosto kori ase bolu hupak bolu Lakhimpur bokka gugamukta cycle ko ki kinung dei cycle ko ki kinu apun কাবি লাগি দাক সাপোর্ট কৰিব লাগে এনেকৈ কষ্ট কৰিলে ইয়াম্পৰে বৰ্তন টানি বাল্লাই আমনা আপুনি এটা নিয়ম ফলো দনে না ইয়াম্পৰে পাইপ লাগি দা আমনা মোৰ ফালৰ পৰা ধন্যবাদ থাকিল আৰু কাৰণে টানে যদি আপোনাক লাইক কমেন্ট শেয়াৰ সাবস্ক্রাইব কৰম আপোনাক মই পাছ আনি দিলা থেংক ইউ দাদা আমি এতিয়া বগী নদীত আছোঁ বগী নদীৰ পৰা ইয়াতে অলপমান জিৰাই এতিয়া আমি যাম ধেমাজিৰ পৰা আমি যাব চেষ্টা কৰিম আৰু কপাক চাপৰিলে তো আপোনালোকে লাগি থাকিব ভিডিঅ' শেষলৈকে তো ফ্ৰেণ্ডসকল এতিয়া আদৰকাই আমাক মানে নেমু পানী কিনি দিলে তো এইটোকে এতিয়া খাওঁচোন তো আদৰকাই বহুত ধন্যবাদ জনাইছোঁ যিহেতু আমাৰ কাৰণে কিনি দিলে এইটো তো এইটো আমি এতিয়া খাম আৰু জিৰাম আদৰকাই ইউটিউব চেনেলটোৰ নাম কি আছিল মোৰ ইউটিউব চেনেলটোৰ নাম Oyao Otér মিউজিক হয় আপোনালোকে ডেছক্ৰিপশ্যনত পাব লিংকটো এবাৰ ক্লিক কৰি চাব তো
আপোনালোকে চাই থাকিব ভিডিঅ'টা ধামাকা হ'ব গৈ আছে গৰমত এইটো খাম তাৰপিছত আকৌ জাৰ্ণি আৰম্ভ তো ফ্ৰেণ্ডসকল আমাৰ মিচিংৰ জনপ্ৰিয় গায়ক তথা আমাৰ আতৰকাই যিজনে দিলেল লামাং পৰমেল লামাং গানটো গাইছিলে তেখেতে আমাক বহুত মৰম দিলে তো ছাপোৰ্ট কৰিলে আমিও আতৰকাইক ছাপোৰ্ট কৰিছোঁ আৰু আগুৱাই যাব লাগে আগলৈ আগুৱাই যাব লাগে আৰু ভাল ভাল গান গাই আমাক শুনাব লাগে তো আতৰকাইক এনেকৈ বা তাতাই দি এতিয়া আমি আকৌ আমাৰ ৰাইড আৰম্ভ কৰিব ওলাইছোঁ আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে তো ফ্ৰেণ্ডসকল আমি বগী নদীৰ পৰা আহি এইফালে আমি পদুমণি আই থান ইয়ালৈকে পাই গ'লোঁ এতিয়া আজি নুশুমক বাৰু ফ্ৰেণ্ডসকল আপোনালোকে কমেণ্ট কৰকচোন এই পদুমণি আই থানৰ ভিডিঅ' আপোনালোকে লাগেনে নালাগে যদি লাগে এদিন ধুনীয়াকৈ আহি ইয়াতে সেৱা কৰি আপোনালোকক ভিডিঅ' দেখাব চেষ্টা কৰিম ইয়াতে পাৰ্ক এখনো আছে ইয়াতে পদুমণি আই থানৰ পাৰ্ক হয় নেকি আপোনালোকক গৈ থাকিম তো আপোনালোকেও বলক মোৰ লগত তো ফ্ৰেণ্ডসকল আমি এতিয়া আছোঁ চাউলদুৱা অলপ আগত চাউলদুৱা আছে চাউলদুৱা পামগৈ আৰু তো আপোনালোকক এইটো নোপোৱাৰ আগতে প্ৰকৃতিৰ এটা দৃশ্য আপোনালোকক দেখুৱাব চেষ্টা কৰিম সঁচাকৈ মনমোহিত এটা প্ৰাকৃতিক দৃশ্য আপোনালোকে চালে হয়তো ভাল লাগিব মনটো আপোনালোকক দেখুৱাব চেষ্টা কৰিম চাৰিওফালে আপোনালোকে চাওক এবাৰ এই প্ৰাকৃতিক দৃশ্য এইফালে এতিয়া আমি পাই গ'লোঁ আনন্দ চাহ বাগিচা ইয়াতে আপোনালোকক অলপমান দেখুৱাব চেষ্টা কৰিছোঁ এইটো সেইফালে সঁচাকৈ আনন্দ চাহ বাগিচা বহুত ডাঙৰ এখন চাহ বাগিচা এইফালে চাওক কিমান ধুনীয়া তো ফ্ৰেণ্ডসকল আজিৰ ভিডিঅ'টো অলপমান দীঘল হ'ব পাৰে আপোনালোকে প্লিজ বেয়া নাপাব শেষৰ পৰা শেষলৈকে চাই দিব ভিডিঅ'টো যিহেতু কষ্ট কৰিছোঁ আপোনালোকক ভাল ঠাই ভাল জেগা পজিটিভ থিংকিং দিবৰ বাবে চেষ্টা কৰিছোঁ মোৰ ভিডিঅ'ত তো প্লিজ স্কিপ নকৰাকৈ শেষলৈ চাই দিলে নিশ্চয় ভাল পাম আৰু সাহস কৰিম আগলৈ ভাল ঠাই ভাল ভিডিঅ' ধামাকা ভিডিঅ' পজিটিভ থিংকিং আনিব পাৰে তো ফ্ৰেণ্ডসকল এইখন হৈছে সুবনচৰী ব্ৰিজ এইফালে ট্ৰেইন আলি তাৰপৰা ট্ৰেইন অহা যোৱা কৰে আৰু ইয়াৰ পৰা গাড়ী মটৰ মানুহ চাওক আপোনালোকে সঁচাকৈ এটা ধুনীয়া দৃশ্য মা সঁচাই পাগল হৈ যাম মই পাগল বেছি জুম কৰিব পৰা নাই আপোনালোকে দেখিছে এইফালে মানে পানীৰ মাজতে এখন অৰণ্য ডাঙৰ এটা বৃহৎ অৰণ্য এইফালেও এখন এইফালে এটা এইফালে এখন তো ইয়াৰ মাজতে দলংখন সুবনচিৰি দলংখন অকল আপোনালোকে প্লিজ ছাপোৰ্ট কৰিব যিহেতু কষ্ট কৰিছোঁ ৰ'দৰ ভিতৰত চাৰ্কেল চলাই এতিয়া পাই গৈছোঁ আমি সুবনচিৰিৰ পৰা এতিয়া আমি বেছি দূৰ নাই ধেমাজিলৈ পাবলৈ ধেমাজিত এই ক্লিপটো খতম কৰিম তো তাৰ নেক্সট ক্লিপ আহিব কাইলৈ তো ফাইনেলি ফ্ৰেণ্ডসকল আমি গোগামুখ হনুমান মন্দিৰ পাই গ'লোঁ দেখুৱাব চেষ্টা কৰিম এইফালে হনুমান মন্দিৰখন এইফালে আপোনালোকে দেখি পাইছে অলপমান কাষৰ পৰা দেখুৱাব চেষ্টা কৰি কৃষ্ণ জয় হনুমান ফ্ৰেণ্ডসকল আপোনালোকে ভাবিছেনে না আমাৰ গাড়ী না আমাৰ মটৰ চাইকেল পেডেল মাৰি ফাইনেলি আমি পাই গৈছোঁ হনুমান মন্দিৰৰ এইটো সন্ধিয়াৰ দৃশ্য আপোনালোকক অলপমান দেখুৱাব চেষ্টা কৰিম সেইফালে এইখন হৈছে ধেমাজিৰ হনুমান মন্দিৰ তো ইমান আজি দেখুৱাব নোৱাৰিম যিহেতু বহুত সন্ধিয়া হৈ গ'ল লখিমপুৰৰ পৰা আমি আহি আছোঁ যিহেতু এতিয়া আমি আকৌ গাঁৱলৈ পাবগৈ লাগিব গাঁও কপাক চাপৰি ইয়াৰ পৰা আকৌ কপাক চাপৰিলৈ বহু দূৰ গতিকে আপোনালোকে অলপমান মৰম দিব আশীৰ্বাদ কৰিব তো আজিৰ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো ইমানখিনি আছিলে তো কেনেকুৱা পালে যদি ভাল পালে নিশ্চয় লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখি আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ তো বাই টাটাই গুড নাইট টেক কেয়াৰ জয় আই অসম বুলি কৈ এতিয়া মোৰ ভিডিঅ'টো সামৰিছোঁ
তো ইয়াত আৰু নেক্সট ক্লিপ আহি আছে এপিছড 1 হ'ব এইটো এপিছড 2 আহি আছে আপোনালোকক দেখুৱাই থাকিম আপোনালোকে মোৰ ভিডিঅ' প্ৰতিটো ভিডিঅ' চাই ভাল ভাল কমেণ্ট আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখি মোৰ আজিৰ এই ভিডিঅ' সামৰিছোঁ